এতিয়া মানে আপোনালোকে চিনি পায় নেত্ৰজিৎ বৰা মানে সংবাদ জগতত তেওঁৰ মানে বলিষ্ঠ কণ্ঠ এই কণ্ঠৰ মানে অতুলনীয়। কিন্তু মই আজি তেখেতক এটা প্ৰগ্ৰামত লগ পাইছোঁ। মই কোনো সাংবাদিক নহয়, তেনে মানে সাংবাদিকতাৰ মানে তেনে দক্ষতা মোৰ নাই, কিন্তু ছাৰক যেতিয়া লগত পাইছোঁ দুআষাৰ কথা নাপাতিলেও নহয়। মই ছাৰক ক'ম, ছাৰ আজিকালি যিটো মানে সংবাদ জগতত মানুহৰ যিটো মানে ভূমিকা থাকিব লাগিছিল বা কিছু মানুহে সংবাদ জগতৰ লগত যিটো মানে বিশ্বাস কৰিব লাগিছিল, তেনে ক্ষেত্ৰত দেখা যায় মানুহৰ বহুত বিশ্বাস কমি গৈছে। তাৰ মূল কাৰণটো কি বুলি ভাবে? প্ৰথম কাৰণটো সেইটোৱে মই উল্লেখ কৰিছোঁ যে ঘৰে ঘৰে সাংবাদিক, আৰু বহুতে এনেকুৱা হৈছে যে পঢ়া শুনা নকৰে, ক্লাছ 8 মানলৈকে পঢ়ে, এটা মোবাইল থাকে হাতত, চবৰে এণ্ড্ৰইড ফোন আজিকালিতো এভেইলেবল চবৰে হাতত। সেই ফোনটো লৈ কোনো কোৱালিফিকেশ্যন নাই, ডিগ্ৰী নাই, তেওঁ নিজকে সাংবাদিক বুলি ভাবিলে। এই যিটো মানসিকতা, এই মানসিকতাটো আটাইতকৈ ডাঙৰ কথা, আৰু সেইকাৰণে মানুহে সাংবাদিকক বেয়া পাবলৈ। ছাৰ, যোৱা কিছুদিন আগত পীযুষ হাজৰিকাই মানে এটা মন্তব্য কৰিছিল যে তেওঁ কৈছিল যে ৱেব মিডিয়া যিটো ৱেব পৰ্টেল আছে, যিটো মানে